হেল্ল' অঁ আপুনি গৈ পালেগৈনে? অঁ মই আহি পালোহি এই গাড়ী লৈও আহিছোঁ যে এই আজি মোক সোনকালে মাতিলে স্পেচিয়েল যে অঁ মোকো সোনকালেই মাতিছিলে কিন্তু মই অলপমান ঘৰত কাম আছিলে যে কামখিনি বোলো একেবাৰে কৰিয়ে যাওঁ তোকো আজি কৰি ল'ব মই কৰি লওঁ আপুনিও আহক ইয়াতে লগ পাম অঁ ঠিকে আছে দিয়ক তেনেহ'লে গৈ থাকোঁ মই হ'ব দিয়ক অঁ এজনী আহিলি ভালকৈ বেছিকৈ লেবেল দিব লাগিব মই পাই সৌৰা ভাইটি ইমান গৰম হৈছে এচিটো দি দিবাচোন সৌৰা ভাইটি অকণমান এই বেছিকৈ ভালকৈ চাপ দিবা অঁ বাইদেউ আপুনিতো ইণ্টাৰভিউ দিবলৈ কি পঢ়ি আহিছে সেই মই চব জানোৱেই আৰু নলেজহে লাগে আৰু আপুনিনো কি পঢ়ি আহিছে কওকচোন কি পঢ়ি আহিছে মই আৰু তোমাৰ নিচিনাই আৰু চবেই জানো আৰু অ' বাইদেউ মোৰ ছোৱালীজনী ইমান পঢ়িছে ইমান পঢ়িছে অ' গোটেইগাল পঢ়িছে অ' আমিয়ে তেনেকৈ পঢ়িব নোৱাৰোঁ মই বোলো তাইক অকণমান কমাই কবি এইটোত কষ্ট পাবি পিছে আপোনাৰ ল'ৰাটোৱে যোৱাবাৰ থাৰ্ড ডিভিজন কৰিলে শুনিছোঁ অঁ আপোনাৰ লগতে নহয় ছোৱালীজনী আপোনাৰতো ছোৱালীজনী ফেইল কৰিছিলে ন এইবাৰ পৰীক্ষা দিবলৈ নিদিয়ে আকৌ এক্সকিউজ মি আপোনালোকে ইমান হুলস্থুল নকৰিব বেলেগ মানুহৰ প্ৰব্লেম হয় নমস্কাৰ আপোনাৰ নাম মোৰ নাম তুলুমাই বৰা আপোনাৰ ঘৰ দুইতলা বিল্ডিং ঘৰ আৰু লগতে গাড়ী নহয় আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ মাটিৰ ওপৰত কাষৰ তলত মই কিতাপ পঢ়ি আছোঁ ল'ৰাখিনি চাই পঢ়ি আছোঁ মই ITA পাছ মোৰ লগত এজনী আছে তাই দামদাল বহুত তাই দামদাল দি তিৰি এনেকুৱা তিৰি মই ক'বলৈ খাই মোৰ মাথা চেচ কৰি পেলালে সেইকাৰণে মোক সহজ প্ৰশ্ন সোধক তাই টান সোধক বুজিছে যাতে মোৰ চাকৰিটো ভালকৈ হয় ঠিক আছে দিয়ক তেনেহ'লে মই যাওঁ আপোনাৰ নাম খৰ্গেশ্বৰী বৰা আপোনাৰ ঘৰ এতিয়া যে গ'ল যে তাই ঘৰৰ কিনাৰটোৱে মোৰ ঘৰ ওচৰৰ ঘৰৰ কথা সোধা নাই নহয় আপোনাৰ গাঁওখনৰ নাম কি তাই বহুত লেবেল দিয়ে জানেনে তাই ঘৰৰ কিনাৰটোৱে সেইটো মোৰ ঘৰ আৰু সেইফালে ঘৰটোৱে তাই ঘৰ কোনফালে তাই ঘৰ এইজনী বহুত লেবেল দিয়ে তাইক চাকৰিটো নহ'ব দি মোকে হোৱাব একেবাৰে মানে তাই বহুত লেবেল দিয়ে আছে দিয়ক চাওক ঠিকে আছে দিয়ক তেনেহ'লে এই চব পাৰিছোঁ জানোৱেই আৰু মই শিকিয়ে আহিছোঁ জানোৱেই ভালেই হৈছে আপোনাৰ মই চব পাৰিছোঁ বাইদেউ জানেনে এইবাৰহে মোক যে চাকৰিটো হোৱা ফিক্স অঁ আপুনিও আহিবই দেই আমাৰ ঘৰলৈ দিয়ক